মই হাতজোৰ কৰি পেলাই প্ৰাৰ্থনা কৰিছোঁ। আজি আমি 11 দিনত ধৰি পেলাই আমি এই কাৰ্যসূচী পালন কৰি গৈ আছোঁ, কিন্তু কাৰোৰে আমাৰ এইবোৰ মানে কাৰখাৰ লগা নাই। আমাৰ ঘৰ কেনেকৈ চলিছে, আমি কেনেকৈ কাম কৰিছোঁ, ইমান কম বেতনত আমি একো ঘৰ চলাবলৈ পৰা নাই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ মোৰ প্ৰাৰ্থনা থাকিলে তেওঁ যাতে আমাৰ এই দাবীখিনি মানি লয়। বেলেগ ৰাজ্যত এইবোৰ কৰিব পাৰে, কিন্তু আমাৰ কিয় নহয়? আমি জানো কৰ্মচাৰী নহয়? আমি জানো তেওঁলোকৰ সন্তান নহয়? আমিও এখন অসমৰে ল'ৰা ছোৱালী, আমিও আমাৰো ঘৰ আছে, আমাৰো সংসাৰ আছে, পৰিয়াল আছে। মই কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, তেওঁ কৰিলে সকলো কৰিব পাৰে। মই প্ৰাৰ্থনা কৰিছোঁ আমাৰ 8,500 কৰ্মচাৰীৰ ফালৰ পৰা মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলৈ, তেওঁ যাতে আমাৰ এই দাবীখিনি মানি লয়। মই বহুত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ ওচৰলৈ, এবাৰ আমাৰ কাতৰ অনুৰোধ যাতে তেওঁ শুনে। এয়াই মোৰ প্ৰাৰ্থনা, এয়াই মোৰ প্ৰাৰ্থনা। 8,500 কৰ্মচাৰীৰ প্ৰাৰ্থনা, শুনে যাতে আমাৰ কথা শুনিবলৈ।